নমস্কাৰ মই আছোঁ এইফালে দীপাংকৰ দা আছে এইফালে সীমান্ত দত্ত আছে আচলতে ভাওনা আছে আমাৰ 1 তাৰিখে ৰ'ব আমাৰ এই ভাওনাৰ কাৰণে আমি কাম চাম কৰিছোঁ না আপোনালোকে কিবা দুআষাৰ কৈ থওক আমি দিম আপোনালোকক যিমানটো হেৰি হয় আপোনালোকে কওকচোন মানে যিখিনি আমাৰ গাঁৱৰ এতিয়া আমাৰ ইয়াত সীমান্ত আছে নিপেন আছে আমাৰ দীপাংকৰ দা আছে আৰু আমাৰ ভাইটি আছে ঘটু আছে যিখিনি কষ্ট কৰিছে মই কৈছোঁ হলাক ল'বলগীয়া মই আজি নিজকে লজ্জিত যে মই এনেকৈ বেটেৰীখন আহিছোঁ মই কিন্তু কামত আজি আহিব লাগিছিলে আপোনালোকক সময় দিব তাৰ কাৰণে মই একাপ চাহ লাল চাহ মই খুৱাম কেতিয়াকৈ কাইলৈ আজিৰ দিনটো কি হ'ব আজিৰ দিনটো তোমালোকে লঘোণ আজিৰ দিনটো লঘোণ নেকি মই কাইলৈ আছোঁ সম্পূৰ্ণ আছোঁ কাইলৈ হেৰি কৰিম তোমালোক ধন্যবাদ থাকিল যে গাঁৱৰ কাৰণে আৰু ঠিক ভাল লাগিছে ঘোঁৰা খেলা কি ভিডিঅ' কৰি আছে চাপটো হয় খেলা অকল ভিডিঅ' ভিডিঅ' কৰি আছে দেখুৰা লগা জোৰ লগা বি বৰম ইভাগে ঘৰত কিমান সময় কাম কৰ কওঁ তই একো নকৰ কিন্তু এই ভাওনা বুলি কোৱাৰ লগে লগে ভাগৱত বুলি কোৱাৰ লগে লগে ইমান দেৰি লাগিছে ৰাতিপুৱা ভাত পানী নোখোৱাকৈ হয় নাই তাকেইটো ভাইকন আজিলৈ কৰ্ম আমি কৰিলোঁ সম্পাদন হৈছে আজি গেট বনাবলৈ লৈছোঁ আমি আদৰণি গেটখন ইয়াত বনিব আমাৰ গাঁত খান্দি আছে সেইফালে আমাৰ বিৰাজ নমস্কাৰ দীপাংকৰ দত্ত ডাঙৰীয়ানী আজি ইয়াত এখন গেট হ'ব আৰু তাকেহে এইটো বাঘত পালেহি যিহেতু দেৰি হৈছে অলপ পলম হৈছে আমাৰ আজি বনাই দিম বস্তুটো কেনেকুৱা হ'ব ডেক'ৰেশ্যনটো অকণমান আইডিয়া এটা ডেক'ৰেশ্যনটো অকল আমাৰ বেম্বু বেলেগ বাঁহে ব্যৱহাৰ কৰিম বেলেগ ব্যৱহাৰ নকৰোঁ এইটো আমি বাঁহ ব্যৱহাৰটো আমি অকণমান চবে দেখক চেষ্টা কৰিছোঁ আচ্ছা আৰ্টটো মানে আমি নোৱাৰিম নাই মই আগতে কৰিছিলোঁ এনেকুৱা সৰু বাঁহকেইটা দৰকাৰ হয় प्लीज ये अच्छा ये अच्छा ये बाबूराव का स्टाइल है तुले এইবোৰ চা কামিয়াল মানুহ চা এনেকৈ নকবি অ হেই দিগন্ত কানে কৃষ্ণ 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 ডাবুল কৃষ্ণ এইবিলাক কামেই কৰি আছে কাম হৈ আছে আৰু এখন আমি পঢ়ি যোৱা সৰুতে LP স্কুল পঢ়িছিলোঁ এখন LP স্কুল আছিলে এতিয়া বিশেষ কাৰণত বন্ধ হৈ গ'ল এখন ইয়াৰো বহুত কাহিনী আছে আজি তৃতীয়টো দিন আমি গেটৰ এইবোৰ বনাই আছোঁ এই চিলিঙি বনাই আছোঁ চবেই মই আছোঁ মই অকণমান ডাইৰেকশ্যন দিম বাৰু এতিয়া প্ৰথম পাছতে কৰিম এইটো চাহ দিবলৈ আহিছে দেই দে মোৰ ওচৰলৈ প্ৰথম আন ভেৰাইটিছত আছে গুড় আৰু বিস্কুট নাখাওঁ চাহ লাহ খাম ৰ চিলিঙি এখন বৈ শেষ হ'ল ন আমাৰ ইয়াত লগাম ইয়াত লগোৱা হৈছিলে আৰু খুলি দিলোঁ আমি বাঁহৰ চিলিঙি বনাই আছে দেই আমি গেটখন বনাম এতিয়া ইয়াতে নাই এই পৰিৱেশটোৱে চাবলৈ বহুত দিনৰ বিচাৰিছোঁ চূণ মাৰিছে এতিয়া ছোৱালীবোৰে Are you comedy me? এইফালে আমাৰ নামঘৰ ভাগ ধুনীয়াকৈ সজাইছে আৰু সজাবলগীয়া কিছু আছে বাৰু কাম লাগিছে চবে এতিয়া ডুংপতা কিনিব নালাগে সেইফালে ছোৱালীখিনিয়ে চেল্ফি পইণ্ট এটা বনাই আছে মই বাঁহ এটা কাটিব গ'লে কাটি দিলোঁ বাৰু মুখখন ধুবলৈ আহিলোঁ মুখখন ধুই পেলাই গৈ আছোঁ এতিয়া আমাৰ চেল্ফি পইণ্ট তহঁতে বনাম চাফা কৰিছে ইয়াক পাৰিলোঁ
বঢ়িয়া বঢ়িয়া। আমাৰ গেটখন অতদিনে বনাই বনাই আজি সম্পূৰ্ণ হোৱাৰ দিশে গৈ আছে। চাই নাথাকি বেছিকৈ ক'বলৈ কথাকেইটা। বৰ্তমানলৈকে যি ডোখৰ হৈছে সেইডোখৰ চাব দেই এতিয়া কেনেকুৱা হৈছে। বৰ্তমানলৈকে এইডোখৰ মানে এতিয়া হ'বগৈ বাৰু। যিকণ বনাইছোঁ আমি ভাল বনাইছোঁ, কিন্তু একদম নিজে প্ৰশংসা কৰিবলগীয়া বনাইছোঁ এইটো। মানে কোনো নাজানোতো ধৰক এতিয়া মানে চিলিঙি প্ৰথম ববলৈ কোনো নাই, কিন্তু আমি সাহস অকণমান কৰি পেলাই বনালোঁ। ভাল হৈছে সেই হ'বগৈ মানে কাইলৈৰ পৰা আমাৰ ভাগত, কাইলৈ নহয় পৰহিলৈৰ পৰা আমাৰ ভাগত হ'ব। আমি মানে কি ভিডিঅ'টো মই 3 দিন ভিডিঅ' কৰিছোঁ। মই ভাবিছোঁ গেটখন ওলাব দেখাম, গেটখন ওলাব দেখাম, আজিলৈকে সম্পূৰ্ণ হোৱাগৈ নাই মানে। কাইলৈ লাগিবই লাগিব আকৌ। সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিব লাগিব। সেইকাৰণে মানে এতিয়া মন্দানদাহঁত লাগি আছে। মন্দানদা আজি আহিছে কাৰণে অকণমান আগবাঢ়িছে বাৰু, গজাল মাৰি দিছে। কিন্তু গেট নহয়হে নহয় মানে যি হওক গেট নোলাগে আজি। সম্ভৱ মোৰ মতে ভাগতৰ প্ৰথম দিনাখনি অকণমান ৰাতিপুৱা লাগিবই লাগিব চাগে, সেইটো ক'ব নোৱাৰোঁ, কিন্তু ওলাবগৈ।